মৰ্নিং গাইজ, আশা কৰোঁ সকলো ভালে আছে। আজি এটা নতুন ব্লগত আপোনালোকক স্বাগতম। আজি আহিছোঁ মই মদাখাট কেন্দ্ৰগুৰি লাইনৰ ড্ৰেইনৰ নলাখিনি মানুহ লগাই চফা কৰাবলৈ। যিহেতু আমাৰ এতিয়া আপোনালোকে প্ৰভাৱ দেখিছে, ডায়েৰিয়া কলেৰা বেমাৰৰ বহুত প্ৰভাৱ হৈছে। সেইকাৰণে আমি নিজৰ লাইনৰ নলা ড্ৰেইনকেইটা আমি চাফা কৰিবলৈ ওলাইছোঁ। লগতো মই আপোনালোকক অলপ ছুটি ভিডিঅ' বনাই কিনে মই দেখাইছোঁ, যাতে আপোনালোকেও এনেকুৱা ধৰণৰ কৰিলে, যিহেতু আমাৰ লাইনত এনেকুৱা ধৰণৰ প্ৰভাৱো বেছি পৰে। কিন্তু লাইনৰ নলাকেইটা মানে বহুত লেতেৰা হৈ থাকে। সেইকাৰণে এইবিলাক আমি দেখিবা যে পুখুৰীটো, ইয়াৰ পানীখিনি আমি এইটো নলাটো এই নলাটো খান্দি আমি ইয়ালৈ গৈ আছোঁ। অকল ইয়াৰ নহয়, আমাৰ মদাখাটত যিমানো লাইনৰ কোৱাৰ্টাৰ আছে, যিমানখিনি লেতেৰা পানী জমা থাকে, গোটেইখিনি পানীটো ওলাই যাবৰ ব্যৱস্থা কৰিছোঁ, যাতে মানুহে বেমাৰ আজাৰৰ পৰা বাচি থাকিব, লেতেৰা পানী জমা নহয় ক'তো। ইয়াত পূৰা বোকা জমা হৈ থাকে, পানীখিনি ওলাব নোৱাৰি। ৰাস্তা আজি কটা কাটি দিয়া হ'ল।